ঘৰ এখন গ'ল মানে পানী আহিলে আহে কি নাম আপোনাৰ সুশীল বিশ্বাস অলপ ৰখক হ'ব দুটামান ভাল ঐ আপুনি চাওক নাই লিটাৰ এতিয়াও পৰি আছে বেকাৰ গাছ আছে আবার বাড়েন আবার বাঁচা খালি খাল আহিব পুরো পানি খালকে পানি বলে 10 তাৰিখত ৰাতি বয়তে নাথাকে আৰু ল'ৰা ছোৱালী কন্যানি কেনেকুৱা থাকে ইয়াতে মানে আশ্ৰয় লৈছে কেতিয়াবা ৰাতিপুৱা পাল্টি যাব নহয় উপায় নাই সব গোটা মানুহটো মন্দিৰতে থাকে নামঘৰো যাব কি অলপ আছে উপায় নাই তে কিটা না এইটো মানে জলসম্পদ বিভাগে কমসে কম বলদাৰ চলদাৰ দি এইবিলাক মাৰিব লাগে মাৰিছে নহয় আৰু এতিয়া নহয়তো ঘটনাটো 2 বছৰ আগৰ পৰা ইয়াতো ভাল হোৱা তলম কিবা বস্তা আছিলে ন টাইটেল তলম পৰা লহা আৰামত পাৰিলে হয় ৰখাব কাৰণে আই নাই কোনো চেষ্টা কৰাই নাই ওখান জগেন না তোমরা পাস করি আর সব নেট বিজ্ঞান স্কুল ওখান এখান এখান বলদার চলদার মারে কারণ পাকার ঘর হইনি পাকার ঘর হই গেছে ও তো ফাল লিটার অর্ডার গেছে গেছে একটা ওরকম পাক ঘর এইটো ঘৰ এক ঘৰৰ লিটাৰ পকাৰ ঘৰ আছিলে এইবাৰ গৈছে এই অকমান দেখি পাই না এইটো তলত আছে সাপ এই তলত আছে আৰু সেইটো স্কুলৰ হেৰি এলপি স্কুলৰ হেৰি কি নাম তাৰ ঘৰৰ মালিক এইটো মোৰ রাতি মন্দিরত থাকে ঘৰত